তাতে কিবা এটা খাবলৈ যে খুব মন গৈছে দেখি ছোৱালীজনী চেহেৰাটো সলনি হৈছে যদিও মনটো কিন্তু একে আছে দেই বাৰু তুমি বহাচোন দেই ঠিক আছে খুৰী চহৰীয়া ছোৱালী চহৰৰ পৰা কিবা কোৱাটা জাতীয় বস্তু আহিছা নেকি চহৰত পঢ়িবহে গৈছে ৱাইন শ্বপত থাকিবলৈ যোৱা নাই নহয় ৱাইন শ্বপত নাথাকিলে কি হ'ব ভাগিন আজিকালি আকৌ চহৰত গাখীৰৰ দোকানতকৈ ৱাইন শ্বপৰ সংখ্যাহে বেছি আপুনি কিন্তু ঠিক কথা কি কৈছে আচ্ছা অৰ্জুন তোৰ খবৰ কেনেকুৱা চলি আছে ভাল ভাল আজিকালি ছোৱালী পঠাবলৈ গৈ কি ফাইটিং কৰে নহয় তোমাৰ মুখৰ অলপ জপোৱা বঢ়িয়া বাবা মাৰপিট কৰিব লাগে তেতিয়াহে পুৰুষ ফিলিংছ এটা আহে চিন্তা নকৰিবি ক'ৰবাত মাৰপিট লাগিলে বাপেকে মুখৰ লগত লৈ যায় আৰু এখন কচোন ক'ৰবাত ছোৱালী পটাইছো সেই আগতে ছোৱালী দেখিলে তোৰ লাজ কৰা স্বভাৱ তোৰ বেলেগ কথা নাই আহি একেবাৰে ছোৱালী কথা আৰম্ভ কৰি এৰি থকালৈকে তই আৰু মোৰ পৰা শান্তি নাপাবি হ'ব দে লাজ কৰিব নালাগে মই এজনী পটাই নালাগে গোসাঁনী সময় হ'লে মই নিজে এজনী চিনেমা চোৱাৰ কথা কৈছে মই বোলো সময় হ'লে মই নিজে চাই ল'ম খালি চাহগাল লাইছে পিলপিঠা নাই বাহিৰে মাজে মাজে আহি থাকিবা কি কয় তাই খুৰী আপুনি মাজে মাজে মানে সদায় আহি থাকিব মই ইয়াত থকা লাগি কি আগাৰ মই শান্তি থাকিবলৈ নিদিওঁ নহয় আচ্ছা কৰিব হ'লেও তাইৰ অন্তৰখন বৰ কোমল ছোৱালীজনী মোৰ কিবা আপোন লাগি গ'লো কিন্তু মোৰ ভয় হয় সমাজৰ উশৃংখলতা এনেবোৰ ছোৱালী যদি হঠাতে হেৰাই যায় মাতি পঠিয়াইছিল মই আপোনাক মাতি পঠিয়াইছোঁ অধমক কিয় মাতি পঠিয়ালে অধম নহয় আপুনি আচলতে মোৰ কাৰণে উপযুক্ত ব্যক্তি এইখন আপুনি কি কৰি সঁচা কথা কৈছোঁ প্ৰথম দিনা লগ পোৱাৰ পৰাই আপোনাৰ সৰলতাত মোৰ বহুত ভাল লাগিছে জানে সেইবোৰ বাৰু বুজিলোঁ আপুনি মোক ইয়ালৈ মতাৰ কাৰণ কথা পাতিবলৈ হয় মোৰ লগত এনেকুৱা কি কথা বহুত কথা আছে জীৱনৰ কথা মনৰ কথা আচলতে ইমান দিনে মই আপোনাৰ দৰে মানুহ এজনীটো বিচাৰি আছিলোঁ জানে যাক মই মোৰ মনৰ সকলোবোৰ যন্ত্ৰণাৰ কথা ক'ব পাৰিম বহুত দিন হ'ল মনৰ ভিতৰৰ কথাবোৰ মই কাকো খুলি ক'ব পৰা নাই আৰু এনেকৈ থাকিলে হয়তো দুদিন পাছত মই পাগলী হৈ যাম মই সেই নৰকময় পৰিৱেশৰ পৰা মুক্ত হ'ব বিচাৰিছোঁ আপুনি কি কৈ আছে মই বুজা নাই আপুনি মোক এটা সহায় কৰিব কেনেকুৱা হয় মই হাঁহিব বিচাৰোঁ হাঁহিলে হ'ল এইটো কি ডাঙৰ মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা কাৰণ মই যিখন ঘৰত থাকোঁ তাত যেন হাঁহিব নিষিদ্ধ কেতিয়াবা মোৰ এনে ভাৱ হয় সঁচাকৈ সেইখন ঘৰত জীয়াই আছোঁ কাৰোবাৰ ষড়যন্ত্ৰৰ বাবে মোক জীয়াই ৰখা হৈছে আৰে আপুনি দেখোন কান্দিছে তাই চকুৰ পানীবোৰ শুকাই আছে জানে আজি সুবিধা পাই ওলাই গ'ল বাৰু আপোনাৰ বহুত সময় নষ্ট কৰিলোঁ নহয় মই গৈ থাকোঁ দিয়ক
তাৰমানে মোৰ লগত আপোনাৰ ইমানখিনি কথা আছে আৰু বহুতো কথা আছে মাজে মাজে মাতিত আহিব নহয় ধন্যবাদ পঢ়ুৱাবনে মোক আৰে হাৰিবোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে তথাপি মই চেষ্টা কৰিম আহিছোঁ দিয়ক আৰু হেৰি নহয় কথা এষাৰ আছিলে আজিৰ পৰা আপুনি মোক আপুনি নহয় তুমি বুলিব চেষ্টা কৰিম আপোনাৰ নাম অৰ্জুন আপোনাৰ লগত মোৰ দুটামান কথা আছে তোমাৰ কেমেৰাৰ এংগুলত একেবাৰে নেহা কক্কৰ যেন লাগিছে তাৰ মানে মই হিৰোইন হোৱাটো খাতা আৰে খাটাং মানে পিকে এনে আছো তোমাৰ টেলেণ্ট আছে বুজিছা আছে। তোমাৰ টেলেণ্টক মই এনেকুৱাকৈ ইউজ কৰিম তুমি একেবাৰে ফাটি ফুটি ব্ৰাছ হৈ যাবা আচ্ছা পিকে দা হা। এনে আপোনাৰ চিনেমাখন কেতিয়ালৈ ৰিলিজ হ'ব এই জনমত তুমি ইয়াৰ চিনেমা ৰিলিজৰ আশাই নকৰিবা আপুনি মোৰ টেলেণ্টক কিয় সদায় সদায় যাত্ৰা কৰি থাকে তোৰ খাই টেলেণ্টডাল তোৰ খাই চিনেমা কিমানজনী হিৰইন গৈ ল'ৰা ছোৱালী মাক হ'লগৈ কিন্তু আজিলৈকেতো এখনো চিনেমা ৰিলিজ তুমি কথাটো বুজা নাই শুনা এইবোৰ হৈছে সাধনাৰ বস্তু সাধনা কৰোঁতেতো অলপ সময় লাগিবই যত খাই দাঢ়ি চুলিকেইডাল নপকালৈকে আপুনি বৰ মানুহক এটিকিং কৰিব পৰা ময়ো মোৰ কামাল দেখাই আছো দেখাটো কামত চাওঁ মই এই আপোন আহিলে হেল্ল' চানি লিয়ানি नहीं 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 मैं